Hello guys, welcome to this video. তো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে PRC সাৰ্টিফিকেট কেনেকৈ বনাব লাগে A to Z প্ৰসেস ইয়াৰ দেখুৱাম মই PRC সাৰ্টিফিকেট আমাক বহুত কামত লাগে যেনে আসাম ষ্টেট জবছৰ কাৰণে বা এডুকেশ্যনাল পাৰপজ ডমিসাইল এইবিলাকৰ কাৰণে PRC সাৰ্টিফিকেট আমাক লাগে তো PRCৰ কাৰণে ইয়াত যি আপুনি চাই আছে এই কেইখন ডকুমেণ্ট লাগিব কম্পালসৰি একদম অনলাইন কৰোঁতে এই কেইখন ডকুমেণ্ট লাগিব প্ৰথমে যি চাই আছে বাৰ্থ সাৰ্টিফিকেটখন লাগিবই একদম কম্পালসৰি বহুত ইউটিউবাৰে কয় যে বাৰ্থ সাৰ্টিফিকেট নহলে এডমিট কাৰ্ডে দি হয় মেট্ৰিকৰ কিন্তু এটো ভুল বাৰ্থ সাৰ্টিফিকেট নহলে পিছত কেনসেল হৈ যাব পিছত ৰিভাৰ্ট বেক আহিব আৰু যদি বাৰ্থ সাৰ্টিফিকেট নাই তেন্তে বাৰ্থ সাৰ্টিফিকেটটো প্ৰথমে বনাই ল'ব তাৰ পিছত আপুনি অনলাইন কৰিব নেক্সট যিবিলাক চাইছে SSLC এডমিট কাৰ্ড 1966 ফলিঅ' বা ভোটাৰ লিষ্ট খাজানা ৰচিদ 1951 NRC তাৰপিছত কাৰেণ্ট ভোটাৰ লিষ্ট ফটো আৰু যি কাৰেণ্ট আপুনি কৰি আছে জব বা কলেজত পঢ়ি আছে তাৰে এটা ৰিচিপ্ট লাগিব এডমিশ্যন ৰিচিপ্ট বা এমপ্লয়মেণ্ট সাৰ্টিফিকেট ইয়া লাগিব তো অনলাইন কৰোঁতে আপুনি যি ইয়াত যি চাই আছে এইকেইখন ডকুমেণ্ট আমাক অনলাইন কৰোঁতে লাগিব ওকে তো এতিয়া অনলাইনটো কেনেকৈ কৰিব লাগিব PRCৰ অনলাইন আপুনি নিজে নকৰিব কাৰণ নিজে মোবাইলত কৰিলে ৰিভাৰ্ট বেক হোৱাৰ বহুত সম্ভাৱনা থাকে তো অনলাইনটো আপুনি CSC কম্পিউটাৰ চেণ্টাৰৰ পৰা কৰিব কিয়নো সিহঁতৰ CSC ID থাকে মই CSC পইণ্টতে কৰিছিলোঁ অনলাইন কৰোঁতে প্ৰায় 150 পৰা 200 টকামান ল'ব অনলাইন কৰাৰ পিছত এপ্লিকেশ্যন ৰিচিপ্টটো আপুনি প্ৰিণ্ট আউট কৰি ল'ব ৰিচিপ্টটোত এটা এপ্লিকেশ্যন নাম্বাৰ লিখা থাকে সেইটো দি আপুনি এপ্লিকেশ্যন ষ্টেটাছটো চেক কৰিব পাৰিব লাইক ক'ত আছে সাৰ্কেল অফিচ নে কোৰ্টত সেইটো চেক কৰিব পাৰিব যদি নোৱাৰে ডেছক্ৰিপশ্যনত লিংক আছে মোৰ এটা শৰ্ট ভিডিঅ'ৰ সেইটো চাওক সেইটো চালে আপোনাৰ ডাউটটো ক্লিয়াৰ হৈ যাব গাইজ আপুনি ইমান দূৰ যদি আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব প্লিজ ওকে তো নেক্সট এতিয়া আমি চাম যে অনলাইন কৰাৰ পিছত কি কৰিব লাগে বা ক'ত যাব লাগে তো প্ৰথমে চাওক PRCটো অনলাইন হৈ যোৱাৰ পিছত PRCটো দুটা ভাগ হৈ যায় দুটা পাৰ্ট হৈ যায় তাৰে এটা পাৰ্ট যায় SDO অফিচ কোৰ্টত আৰু এটা পাৰ্ট যায় পুলিচ ষ্টেচনত তো অনলাইন কৰা 2 বা 3 দিনৰ পিছত পুলিচ ষ্টেচনৰ পৰা আপোনাক কল কৰিব যদি 3 দিন পাৰ হৈ যোৱাৰ পিছতো কল নাহে তেন্তে আপুনি নিজে ষ্টেচনত যাব পুলিচ ষ্টেচনত যাব আপোনাক নিজে দৌৰাদৌৰি কৰিব লাগিব নহলে PRCটো 15 দিনৰ জাগাত এমাহৰো বেছি লাগিব পাৰে তো কল কৰি পুলিচ ষ্টেচনৰ পৰা কল কৰি আপোনাক মাতিব কিছুমান ডকুমেণ্ট লৈ যাব ক'ব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে তো আপুনি ইয়াত চাইছে এই কেইখন ডকুমেণ্ট লাগিব আপোনাক পুলিচ ভেৰিফিকেশ্যনৰ কাৰণে প্ৰথমে চাওক লিখা আছে আপোনাৰ আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড এই কেইখন আপুনি জেৰক্স কৰি ল'ব তাৰপিছত আপুনি চাইছে ইয়াত আপোনাৰ দেউতাকৰ আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড এই কেইটা লাগিব তাৰপিছত চাওক লিখা আছে 1966 ফলিঅ' অনলাইন থাকিলে হ'ল যদি অনলাইন নাই তেন্তে অফলাইনটো দিব পাৰিব অনলাইনটো থাকিলে ভাল আৰু চাওক 1966 ভোটাৰ লিষ্ট বা 1997 যদি ভোটাৰ লিষ্ট আছে সেইখনো দিলে হ'ব তাৰপিছত যেটো কাৰেণ্ট ভোটাৰ লিষ্ট আছে কাৰেণ্ট ভোটাৰ লিষ্টখনো দিব তাৰপিছত খাজনা ৰচিদ NRC 1951 আৰু চাওক NRC 1951 ড্ৰাফট যিখনত NRC তোমাৰ নাম আছে তোমাৰ দেউতাকৰ নাম আছে সেইখন ল'ব এই কেইখন ডকুমেণ্ট জেৰক্স কৰি ল'ব আৰু লগতে অৰিজিনেল বিলাকো লৈ যাব পুলিচ ষ্টেচনত যিদিনা মাতিব সেইদিনা যাব ওকে তো নেক্সট যেটো পাৰ্ট আছে সেইটো পাৰ্ট যাব প্ৰথমে SDO অফিচ কোৰ্টত তো এই দুটা ষ্টেপ মানে একেলগে চলি থাকে যেটো পুলিচ ষ্টেচনত পুলিচ ভেৰিফিকেশ্যন আৰু SDO অফিচ কোৰ্টত সেইটো একেলগে চলি থাকে একদম তো SDO অফিচত প্ৰথমে যাব DPS তাত DPS যেতিয়া পাছ কৰিব আকৌ যাব DA তাত ডিলিং এছিষ্টেণ্ট তাৰপিছত যাব DPS তাত আকৌ তো ইয়াত যেতিয়া লাষ্টত DPS পাছ কৰিব তেতিয়া আহিব সাৰ্কেল অফিচত তো ইয়াত যেতিয়া DPS পাছ কৰিব তেতিয়া আহিব সাৰ্কেল অফিচত এইখিনি কাম কৰাৰ আগতে আপোনাক যেটো পুলিচ ভেৰিফিকেশ্যন আছে সেইটো কমপ্লিট কৰিব লাগিব পুলিচ ভেৰিফিকেশ্যন মানে আপুনি আগতে যেটো আপোনাৰ পুলিচ ষ্টেচনত জমা দিছিল সেইটো
জমা দিয়াৰ পিছত 2 বা 3 দিনৰ পিছত আপোনাক SP অফিচৰ পৰা কল কৰিব যদি 2 বা 3 দিন পাছত SP অফিচৰ পৰা কোনো কল নাহে তেন্তে আপোনাক নিজে SP অফিচত যাব লাগিব তাতে গৈ আপোনাক ডকুমেন্টবিলাক যিবিলাক ডকুমেন্ট আপুনি পুলিচ ষ্টেচনত জমা দিছে সেইবিলাক সেম ডকুমেন্ট আপুনি SP অফিচতো জমা দিব লাগিব তো জমা দিয়াৰ 2 দিন বা 3 দিন পিছতে আপোনাৰ যেটো পুলিচ ভেৰিফিকেশন আছে হেতু কমপ্লিট হ'ব আপুনি নিজেও চেক কৰিব পাৰিব মই ডেসক্ৰিপচনত লিংকটো দি দিম ভিডিঅ'ৰ শৰ্ট ভিডিঅ'ৰ হেতু চালে হৈ যাব তো এইটো কাম হোৱাৰ পিছত আপুনি আহিব সাৰ্কেল অফিচত চাওক প্ৰথমে CO লিখা আছে মানে CO তাত আহে ষ্টেটাসটো তাৰ পিছত যায় LM লাভ মণ্ডলে মানে আপোনাৰ যেটো খাজনা হৈছে যে হেবিলাক চাই এইবিলাক মানে ভেৰিফিকেশন কৰে তাৰ পিছত LM পাস কৰিলে যায় CO তাত তো এই CO যেতিয়া পাস কৰিব তেতিয়া ফাইনেল একদম যাব ফাইনেল ষ্টেজত যাব SDO অফিচ কোৰ্ট তো ইয়াত সাৰ্কেল অফিচাৰে যেতিয়া CO যেতিয়া পাস কৰিব তেতিয়া আহিব SDO অফিচ আৰু SP অফিচৰ পৰাও সেম ফাইনেল মানে ইয়াত আহিব এই দুইটাই মিলি আহিব SDO অফিচ কোৰ্টত তো এইটোৱে ফাইনেল ষ্টেজ ইয়াত প্ৰথমে আহিব DPS তাত DPS যেতিয়া পাস কৰিব আকৌ আহিব DA তাত ডিলিং এসিস্ট্যান্ট তো ডিলিং এসিস্ট্যান্টে যেতিয়া পাস কৰিব ফাইনেল যাব DPS তাত তো এই ফাইনেল যে DPS আছে ফাইনেলত মানে একদম মানে ভালকে চাই ডকুমেন্ট বিলাক যে ডেট অফ বাৰ্থ ঠিক আছে নে নাই মোৰ মানে যদি ডেট অফ বাৰ্থ নাম সব ঠিক আছে তেন্তে কোনো প্ৰবলেম নাই জলদি হৈ যায় আৰু যদি কিবা ভুল থাকে তেন্তে আকৌ ৰিভাৰ্ট বেক মাৰি দিয়ে ৰিভাৰ্ট বেক মাৰিলে আকৌ সাৰ্কেল অফিচত আহে তো এইখিনিয়ে ইয়াত যেতিয়া ফাইনেল DPS পাস কৰে তেতিয়া আপুনি PRC খন এপ্লিকেশন ID যেটো থাকে হেতু দি ডাউনলোড কৰিব পাৰিব বা যত আপুনি অনলাইন কৰিছিল তাতে গৈ আপুনি প্ৰিন্ট আউট কৰি লৈ আহিব পাৰিব তো চাওক PRC বনাওতে মিনিমাম 50 ডেজ টু 30 ডেজ লাগিবই যদি মানে আপুনি নিজে দৌৰা কৰে তেতিয়াও মানে 15 পৰা 20 দিন তো লাগিবই যদি আপোনাৰ ডকুমেন্ট একদম ঠিক আছে কোনো ভুল নাই তেন্তে জলদি হৈ যাব আৰু আপুনি এপ্লিকেশন ষ্টেটাসটো নিজে চেক কৰিব মোবাইলত যেটো লিংক আছে ডিস্ট্ৰিক্ট নামত যেটো ওয়েবসাইট আছে তাতে আপুনি চেক কৰিব পাৰিব আৰু পুলিচ ভেৰিফিকেশনত যেটো ষ্টেটাস হেতু আপুনি চেক কৰিব পাৰিব মানে যদি নোৱাৰে মই ডেসক্ৰিপচনত লিংক দি দিম এটা শৰ্ট ভিডিঅ'ৰ মোৰ হেতু চালে আপোনাৰ কনফিউজন ক্লিয়াৰ হৈ যাব তো PRC বনাওতে এইখিনিয়ে আপুনি ডকুমেন্ট বিলাক ঠিক কৰি ল'ব যদি কোনো ভুল থাকে আগতে ঠিক কৰি ল'ব অনলাইন কৰাৰ আগতে ডকুমেন্ট বিলাক ঠিক কৰি ল'ব যদি খাজনা আপোনাৰ ক্লিয়াৰ নাই খাজনাটো ক্লিয়াৰ কৰি দিব তাৰ পিছতে অনলাইন কৰিব তো গাইস এইখিনিতে ভিডিওটো বেছি দীঘল হৈ গ'ল তো যদি ভাল লাগিছে তেন্তে সাবস্ক্ৰাইব কৰিব চেনেলটো মোৰ প্লিজ সাবস্ক্ৰাইব কৰিব আই নিড ইউৰ সাপোৰ্ট তো যদি কিবা ডাউট থাকে তেন্তে কমেন্ট কৰি জনাব মই ডাউটৰ ৰিপ্লাই দি দিম তো থ্যাংক ইউ ভিডিওটো দেখাৰ কাৰণে প্লিজ সাবস্ক্ৰাইব মাই চেনেল আৰু সাপোৰ্ট কৰিব থ্যাংকস ফৰ ওয়াচিং দিস ভিডিও